নমস্কাৰ বন্ধুসকল, PB আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যনটো পাই যায়। কণীৰ যে ফুটি উঠে ছোৱালীকেইটা কেনেকৈ গম পালে? চিনাচ না আপীকেইটা কথা নাছিলে কিয়? কালি জন্ম হোৱা ছোৱালীকেইটা কথা এটা নাছে কিয়? এনেই টেনশ্যন, তাতে আকৌ ফাংচন। সৰু সৰু আপীকেইটা ইমান কথা বিলেতৰ নিচিনা চকা যাবা। এনেই মাথা বেয়া হৈছে, বেছি কথা ক'ব নালাগে, একেবাৰে কাণতলীয়া চট দিম। এনেই মাথা নষ্ট হৈছে, একো খাব পোৱা নাই। বাতৰিতে দিলা নেকি 7? এনতেনো কেনেকৈ গম পালা? হ'ব পাৰে বেকা, দিবও পাৰিম। আমিনো আৰু কম বস্তু না, আমিও দুটা একদম ডেঞ্জাৰ বস্তু আছে না, একদম জিনিস, একদম পইচা খাতৰা না, খাতৰা বস্তু না আমি। যা তহঁতে ইয়াৰ পৰা। সঁচাকৈ কৈছে, একেবাৰে মাছ গৰম হৈ আছে, মাৰি দিম একদম চিধা যা তহঁতে। এটা জোতা খুলি বুজাই দি কবাম। সঁচা কৈছোঁ কিন্তু আমি ঘৰত যাম যাওঁ মদ খাওয়া পাগলা কিতা। যা ইয়াৰ পৰা তহঁতে, বেছি বেছি কথা ক'ব নালাগে, জলদি জলদি যা। খং উঠছে মোৰ একদম, গা চা কঁপি আহিছে, একে লঞ্চি আহি গৈছে, একে নধৰাকে দলিয়াই দিম। বেটা মোৰো খং উঠি আহিছে একেবাৰে, একেবাৰে মনটোৱে বেয়া হৈ গ'ল ৰ। বাদ দি আৰু বুজিছা মেকা, আমি কিবা বেলেগ কাম কৰিব লাগিব, ভূতৰ ভূত অদ্ভুত কৰিব লাগিব। আমাক মানুহগিলা বেয়া ঠাট্টা কৰা কৰিছে। ঠিক কৈছা তই চেমেন, ময়ো ভাবি আছো ৰ কি কৰিলে ভাল হ'ব। যাকে দেখাব নালাগে তাকে দেখাব। কাইনো কৈছে ককা, গাঁৱত দেখোন চুৰা কথা ওলাইছে তহঁতৰ, পুলিচে বোলে আকৌ বৈধ মাৰছি তহঁতক। সেই কি ক ককা, মৰা নাই আমাৰ পুলিচটো চিনাকি না, একদম মৰমে পাইছে সেইদিনাখন। আমি মানুহ ডেঞ্জাৰ আছোতো ককা, সেই গাঁৱৰ মানুহবিলাকে দেখিব নোৱাৰে না আমাক, বহুত ডাঙৰ ডাঙৰ কাম কৰি থাকো না আমিও। এনেই মিছা মিছি বদনাম কৰিছে মানে। হয় নেকি পাপা? হয় মেকা, কিবা কৰি পলাং যাওঁ ইয়াৰ পৰাই, নহ'লে বেয়া কাম কৰি থাকবি কানিয়া পৰাই। ঠিক কৈছা তই, কিবা কৰি পলাং যাওঁ। অলপ বেছি হ'ল নেকি ককা, আমি এতিয়া যাং দে। আমাৰ এইটো কাম আছেতো বহুত, ইলেকশ্যনৰ সময়, চাইডত ঘূৰিব লগাও আছে বহুত, যাওঁ নেকি কওঁ আমি? হয় নেকি পাপা? যাওঁ পিছে আৰু, কিন্তু বৈধ মাৰ খালি বোলে তহঁতে। আমি বহুত বিজি থাকোতো ককা, একদম টাইম নাপাওঁ আমি। মেকা, এনেকৈ সদায় গলৰ পৰা মাথাটো ওলমাই ঘূৰি ফুৰিব নোৱাৰা, কিবা এটা চিন্তা কৰ, কাম কৰিব লাগিব, কিবা নতুন ডাঙৰ কাম, ডেঞ্জাৰ কাম, মানুহে যাতে ভয় কৰে, আমাক এনেকৈ যাতে ঠাট্টা নকৰে। ঠিক কৈছা তই চেভেন, কিবা এটাতো কৰিবই লাগিব, নেপালী মাকৰ একপালি কৰিবই লাগিব। নহয় ৰঙামাটি, নহয় গুৱাহাটী কৰি দিম নে কি ক? চেভেন, এতিয়া যাং ঘৰত, বহুত ঠাট্টা কৰা খালোঁগৈ আমি, একদম টেমাটো গৰম হৈ গ'ল। মোৰো গৰম হ'লেই, অলপ ভাত কেঁচা মদ খোৱা হ'লে ভাল লাগিলে, মাথাটো ঠাণ্ডা বোলা হয়। যাওঁ এতিয়া। নমস্কাৰ বন্ধুসকল, PB আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'বোৰ যদি চাই ভাল পাইছে আপোনালোকে ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব কোনটো